নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ' ল'বলৈ মই বিশাল হাজৰিকা আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিলোঁ। আজি মানে আমি গৈ আছোঁ বিশেষ কাম এটাত। আপোনালোকক দেখাই আছোঁ বাৰু বিশেষ কামটো কি, গোটেইখিনি দেখাব চেষ্টা কৰিম। সোনকালে গম পাবই বাৰু আমি যোনটো জেগালৈ গৈ আছোঁ আজি। এতিয়া সদায় নিচিনাকৈ আমিখিনি আগতে আহি পালোহি, বাকী আৰু দুখন গাড়ী আহিবলৈ আছেই। সূৰ্যটো ভালকৈ ওলোৱাই নাছিলে, আমি আকৌ ঘৰৰ পৰাই ওলালোঁ। এতিয়া ব'লক আপোনালোকক দেখাই আছোঁ ক'লৈ গৈ আছোঁ, কি কৰি আছোঁ। সেয়া চাওক সূৰ্য দেৱতা উঠিছে আৰু মানে ক'লৈ গৈ আছোঁ গম পাইছে চাগে, অলৰেডি ভিডিঅ'টো ৰিলিজ হ'লেই। এইটো মই বিহাইণ্ড দ্য চিনৰ ভিডিঅ' বনাই আছোঁ। এতিয়া আমাৰ গাড়ীত বস্তু বাহনি ভৰ্তি, এতিয়া এজন দুজনকৈ মানুহ আহি আছে আৰু বাকী আমাৰ গাড়ীখনো আহি পালেহি। ভিডিঅ'টো পূৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, শেষলৈকে চাই থাকিব। এতিয়া আমি ৰখিবলগীয়া হ'ল জামুগুৰিত, মানে যোনজনী ছোৱালী ভিডিঅ'টোত আছে তাই মানে ইয়াতে আছে। চ' তাইকো লৈ পেলাই একেবাৰে ওলাম আৰু এইটো আমাৰ জামুগুৰি পৰিদৰ্শন বাংলা। এতিয়া আহক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আৰু আমাৰ গাড়ীখনত আছে হিমানিল দা, মানে আমাৰ যোনে ভিডিঅ'টো ডাইৰেকশ্যন কৰিছে, আৰু পাছফালে বহি আছে মুন্না আৰু আমাৰ টিকু। মানে এতিয়া গোটেইখিনিকে উঠাই মেলি আমি পালোহি বালিপাৰা। মানে ৰাতিপুৱাই যিহেতু ঘৰৰ পৰা চব ওলাইছিলে, একো খোৱাই নাছিলে। মই আজি ৰাতিপুৱাই পৰঠা মাৰি লৈ পেলাই একো নাই, প্ৰথমতে পেট পূজা কৰি লওঁ, তাৰপিছত কামখিনি হৈ থাকিব। আৰু এতিয়া আমি খাই বৈ পেলাই ওলাই দিলোঁ আমাৰ শ্বুটিং লোকেশ্যনটোলৈ। মোবাইলটো ল'বলৈ আৰু ধুনীয়া পৰিৱেশৰ আমেজ লৈ লৈ আমি গৈ আছোঁ চাৰিদুৱাৰৰ ফালে, মানে আমাৰ যোনটো শ্বুটিং লোকেশ্যন। জেগাটোকো মই আগতে দেখা নাই, মাত্ৰ গৈহে আছোঁ। আমি মানে গাঁও এখনলৈ গৈ আছোঁ। এতিয়া মোৰ লগতে আপোনালোকেও চাব পাব দিয়কচোন। ইয়াত শ্বুটিং কৰিবলৈ আহিলে মেকআপৰ প্ৰয়োজনেই নাই, মুখখন বাহিৰলৈ দিলে গোটেইখন বগা হৈ যাব। এইয়া চাওক, চাওঁতে চাওঁতে আমি পাহাৰৰ ওচৰলৈ আহি পালোহি। ঠাইকণ সঁচাকৈ খুবেই ধুনীয়া। এতিয়া গাড়ীখিনি ইয়াতে ৰখালোঁ। এইজনী আমাৰ কোৰিঅ'গ্ৰাফাৰ নিৰ্মলা, আৰু সেইজনী প্ৰিয়া, মানে যোনে মেকআপ কৰি দিব। আৰু সেইফালে আমাৰ হিৰ'ইন, এইফালে আমাৰ কংকন দা। এতিয়া হাতত সময় বহুত কম, যিহেতু আমি ভাবি আহিছোঁ যে শ্বুটিংটো এদিনতে কমপ্লিট কৰিম, সেইকাৰণে গোটেইখিনি যোজা লগাই দিওঁ। চবেই নিজৰ নিজৰ বিভাগটো লৈ পেলাই চবেই কামত ব্যস্ত হৈ পৰিছে। মই আহি পেলাই বহি দিলোঁ, আৰু বহাতে মোক কৈ দিলে মেকআপ প্ৰিয়াই। মুখখনত যে এতিয়া কি সানিব মোৰ ঠিক নাই। মই এতিয়া মুখখন উলিয়াই থৈ দিছোঁ, যি কৰা কৰি সকলোৰে আলোচনা চলি আছে, মানে ক'ৰ পৰা আৰম্ভ কৰোঁ, ক'ত শেষ কৰিম। আজি জোখত থাকি অকণ বেছিকৈ বগা হৈ যাম নেকি। এইয়া এতিয়া মেকআপ কৰি পেলাই মই কেমেৰাটোলৈ চাবই লাজ লাগিছে। ফ্ৰণ্ট কেমেৰাত মোক নেদেখে আৰু দেই। এতিয়া কেমেৰাটো মই টিকুক চম্ভালিছোঁ, মানে সি যিমান কি কৰে কৰি থাকিব আৰু এতিয়া এজনী আমাৰ কোৰিঅ'গ্ৰাফাৰ। এতিয়া মোৰ হ'ল বহিলে ৰিয়া, আৰু সেইফালে কংকন দা আৰু পাণ্ডুদালে অস্ত্ৰ শস্ত্ৰবোৰ ৰেডি কৰি আছে, মানে এখন যুদ্ধই আৰু দিয়কচোন। টিকুৰা আহি পেলাই এই বগৰী খোৱাত লাগিলে। আমাৰো চাহ এটা চব পাৰ্টি বগৰী খুৱাই গ'ল, চব গৈছে। এতিয়া ময়ো যাব লাগিব দিয়কচোন। 5টামান আছে। পিঠাগুড়ি শুনে ন ওলাই, তেওঁলোকৰ বস্তু ওলাব আৰু ৰ'বচোন। এইটো বস্তু দেখিছেনে আপোনালোক কোনোবাই? চিনি পাইছে যদি কমেণ্ট কৰি নিশ্চয় জনাব। এতিয়া আমি প্ৰথমতে কেমেৰাকেইটা পূজা কৰি ল'লোঁ। শুভ কামৰ আৰম্ভণি সদায় ভগৱানৰ নামত প্ৰথমতে। ফাৰ্ষ্ট শ্বুটটো কমপ্লিট হৈছে, এতিয়া শ্বৰ্টটো কমপ্লিট হ'ল। এতিয়া ছেকেণ্ড শ্বৰ্টটোলৈ আহিছোঁ, যোনজনী ছোৱালীজনী আছে। হিৰ'ইনৰ নাই দেখোন, বেকডোৰ এণ্ট্ৰি হিৰ'ইনৰ। আৰু এটা কথা ক'ব লাগিব, ইয়াত থকা মানুহখিনি বিৰাট ছাপৰ্টিভ, মানে বহুত সহায় কৰিছে মানুহখিনিয়ে। শ্বুটিংটো ইয়াত কৰাৰ কাৰণে মানুহখিনিয়ে বিৰাট ভাল পাইছে। হিৰ'ইন গাঁৱলীয়া ছোৱালী হিল পিন্ধি ওলাইছে। এতিয়া আমাৰ ইয়াত দৰ্শকবৃন্দ গোটেইখিনি পানীত তুলিবলৈও শিকিবলগীয়া হৈছে।
itu kata pokto akolo mana shooting chali ase shooting chal raha hai tar maje maje vlog behind the scenes ei idea amar shot to complete hol itia hei file chali ase তেতিয়া আমি টেকৰ ওপৰত টেক দি আছো হোৱাই নাই আমলে টেকৰ ওপৰত টেক দি মানে 20টা মান দিলো এতিয়ালৈকে এইটো চৰটাকে হোৱাই নাই ये थाली लोग हो जाबे निसे मनवा केना होरा ये लोग का सब बोर्ड ड्रेस में कर लेगा हम दांडी मिल गया আৰু এতিয়া আমি আহি পালোহি আমাৰ শুটিংটোৰ সেকেন্ড লোকেশনটো মানে ওচৰতে আছিল বেছি দূৰত নহয় বাৰু এটো এতিয়া আমাৰ সেকেন্ড লোকেশন অকমান আগলৈ আহিলো এতিয়া পাহাৰৰ জায়গা মানে এৰিয়াটো পাহাৰৰ মে अभी हम वीडियोस बनाएंगे चलो खाई लो ভাল দেখিছি নি ভাল দেখিছে ভাল লাগিছে ইহঁতখিনি আকৌ যেতিয়া ছুটি সময় পায় তেতিয়া ৰিল বনোৱাত ব্যস্ত হয় এতিয়া প্ৰায় 2টা মানে বাজিলে ভুকু লাগিছে ভাকৰ লাগিছে এতিয়া শ্বুটখিনি কমপ্লিট কৰি আছো আৰু কিমান সময় আছে নাজানো আৰু এতিয়া ভোক লগাত গোটেইখিনি আমি প্ৰথমতে ভাত খাই ললো कोकोआ यस ये खोकोनी है देखो एक थाली खाना इसका सेलिम रोल एक्शन ये बिहाइंड द सीन দেখাই পেলা আপোনাক গুটেখন পল খুলি পেলালো মানে বয় আসলতে গাড়ী চলাব নাজানো পাছফালৰ কেইটা ঠেলি আছে আৰু মই গাড়ীখন চলাই আছো এইটো আকৌ টপ সিক্ৰেট কাকো নকব হ'ব ব্ৰেক আৰু এইয়া চাওক মই কৈছিলো নে যেতিয়াই ফ্ৰী টাইম পায় তেতিয়াই ৰিল বনোৱা আৰম্ভ হয় কোনোমতে ভাতকেইটা খালো ভাত খোৱা দেখালোৱে ভাতকেইটা খাই পেলাই এতিয়া দুখে ভাগৰে কষ্টই আকৌ আহিছো বেলেগ এটা লোকেশ্যনলৈ ইমান দূৰ খোজকাঢ়িবলগীয়া আছে ৰাস্তাটো মানে বিশেষকৈ ভাল নহয় সেইকাৰণে গাড়ীখিনি ইয়ালৈ আনিব পৰা নাই কি কয় ইয়াত ছাগলী চুৰ কৰা ধান্দা মাৰি আছে চিংগুল ছোৱালীৰ কাৰণে এইটো মোৰ ফালৰ পৰা দিলোঁ আই লাভ ইউ মাজত লাগে বুলি কৈছে না মাজত লাগে নালাগে বুলি রোলিং 5 6 7 এতিয়া চাওঁতে দুপৰীয়াৰ পৰা ৰাতি হৈ গ'লগৈ এইটো মানে এটা ৰাতি সেটআপ মানে দিনৰ যিমানখিনি শ্বুট আছিলে অলমষ্ট কমপ্লিট হ'ল ললো আৰু যেনে অলপ পলমো হ'ল বাৰু কিন্তু কিমান বগা লাগিছে এটা দিনৰ গোটেইখিনি কমপ্লিট হৈ গ'ল এতিয়া ৰাতি আছে কেইটামান ক্লিপ এতিয়া ক্লিপখিনি ল'ব লৰাটা ভাত খাইছো মই হা মোৰ লৰাটো ভাত খাইছে দেই খালে ভালেহে এতিয়া মোৰ বুলিয়ে নহয় গোটেইখিনিয়ে বিৰাট কষ্ট হৈছে গোটেই দিনটো কাৰণ গোটেই দিনটো সকলোৱে কামে এটা লাগি আছে সবখিনি আহি পাইছেহি আৰু জেগাৰ পৰা আমি মানে খোজকাঢ়ি পেডেল মাৰি দিলোঁ शॉर्टकट ये गाड़ी रहिला देखो इन लोगों को गाड़ी में बिठा के लाया गया है और हम लोगों को पैदल भगाया है पैदल भगाया है इतना दूर ये हमारा नतुन कला माने কি বুলি কও ফুলি উঠিছে আপোনালোকে শুনক বস্তা না জানো দুখৰকে হেৰি কান ওলাই গৈছে মোৰ চকু পানী ওলাই আহিছে মানে সৰু শুনি মানে ধুনীয়া বুজাইছে তুমি বুজিছা চকু পানী ওলাই আহিছে চোৱা
इसका कपड़ा फट गया ओ ये क्या हो गया इसको क्या हो गया ये तो नहीं थी ये तो वो नहीं थी इसके मुंह में बहुत सारा मेकअप ठोप के इसको डुप्लीकेट बनाया गया है किसको इसको झूठ बोल रहा हूँ मैं पहले से बहुत सुंदर है मतलब विदाउट मेकअप भी बहुत अच्छी है ये ये प्रतिभा प्रकाश पाइছে আজি মানে সবৰে ইহঁতখিনিকে ওপৰলৈ চাই পেলাই ফূৰ্তি চাওকচোন মানে বেলেগ কথা নাই ওপৰত মানে ড্ৰোনখন উৰি আছে সেইটোকে চাই পেলাই সিহঁতে বিৰাট ফূৰ্তি লাগি আছে এতিয়া মোৰ কাপোৰ আকৌ চেঞ্জ হ'ল মানে এইযোৰে লাষ্ট কাপোৰ আৰু ইয়াৰ পিছত চেঞ্জ নহয় আৰু কৈছিলোঁ যে চেঞ্জ নকৰোঁ বুলি কিন্তু চেঞ্জ কৰিবলগীয়া হ'লেই এইযোৰ ট্ৰেডিশ্যনেল কাপোৰযোৰ পিন্ধিবলগীয়া হ'ল মানে গানটোত চাগে আপোনালোকে শুনিছেই তাত মানে বড়ো লাইন অকণ গাই থোৱা আছে এতিয়া আমাৰ শ্বুটো শেষ হ'ল আৰু বৰষুণ দিয়া আৰম্ভ কৰিছে যদি আমাৰ ভিডিঅ'টো চোৱা নাই মোৰ ডেছক্ৰিপশ্যনত গৈ পেলাই ভিডিঅ'টো চাই ল'ব সকলোৱে এতিয়ালৈ বাই বাই